গুগামুখত অৰুণাচলীৰ গুলিত নিহত অসমীয়া। দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলিত গুৰুতৰভাৱে আহত দুই যুৱক। সকলো সীমা অতিক্ৰম কৰি এইবাৰ অসম অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তই চলালে নিৰ্বিচাৰ গুলী। অসমীয়াক লক্ষ্য কৰি অৰুণাচলীয়ে চলোৱা গুলীত সোমবাৰে পুৱাৰ ভাগতে ৰাঙলী হ'ল অসমৰ মাটি। অৰুণাচলীৰ গুলীত থিতাতে নিহত দুজন, আহত হ'ল দুই যুৱক। এই ভয়ংকৰ উদ্বেগজনক ঘটনা ধেমাজিৰ গুগামুখ ৰাজচক্ৰৰ পানবাৰী গাঁৱৰ। তেওঁলোকে বহি থকা অৱস্থাত এখন বলেৰো পিকআপ ভানত প্ৰায় 15-20 জন মানুহে বন্দুক লৈ পিনি তেওঁলোকে গুলি ফুটাই আহিছে, ফায়াৰিং কৰি আহিছে। আহি পেলাই আৰু তাৰ লগতে পাছে পাছে এজাক অৰুণাচলী মানুহে খোজকাঢ়ি আহিছে, বন্দুক লৈ পিনি খোজকাঢ়ি আহিছে বুলি কৈছে। আৰু তেওঁলোকে এতিয়া মই আহি পেলাই ইয়াত ধাৰাসাৰ গুলি ফুটাইছে। সোমবাৰে গুগামুখৰ জয়ৰামপুৰ পানবাৰী সীমান্ত ভূমি সুৰক্ষা সমিতিয়ে পালন কৰিছিল বিশ্ব পৰিৱেশ দিৱস। সীমান্তৱৰ্তী অসমৰ ভূমিত সমিতিয়ে ৰোপণ কৰিছিল গছপুলি। গছপুলি ৰোপণ কৰি থকাৰ সময়তে উদণ্ড অৰুণাচলীৰ নিৰ্বিচাৰ গুলীচালনা। হাতে হাতে মাৰণাস্ত্ৰ লৈ লক্ষ্য কৰে অসমীয়া। যিখিনি অৰুণাচলৰ মানুহে মাটি বেদখল কৰি থাকে, অৰুণাচলৰ মানুহে ঘৰ বনাই আছে, অৰুণাচলৰ মানুহে ইয়াত খেতি কৰিবৰ কাৰণে হাল বাই আছে, কোনো ব্যৱস্থা গ্ৰহণ নকৰে। কিন্তু অসমীয়া মানুহক বাৰে বাৰে তেওঁলোকে হাৰাশাস্তি দি। নিহত লোক দুজন ক্ৰমে মণিতু গগৈ আৰু বগা চুতীয়া। গুলীত গুৰুতৰভাৱে আহত পুষ্প গগৈ, অকণি গোহাঁই। ঘটনাৰ পিছতে পানবাৰীত গৈ উপস্থিত হয় ধেমাজি আৰক্ষীৰ এটা বৃহৎ দল। হতাহত তিনিওজনকে আৰক্ষীয়ে প্ৰেৰণ কৰে চিকিৎসালয়লৈ। উল্লেখযোগ্য যে অসম অৰুণাচলৰ ভূমি বিবাদ নতুন নহয়। অসম অৰুণাচলৰ সীমামূৰীয়া অঞ্চলৰ 123খন গাঁও কেন্দ্ৰ কৰি অব্যাহত বিবাদ। এই বিবাদ সন্দৰ্ভত ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে কেইবালানিও আলোচনা। কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত হৈ আহিছে ইখনৰ পিছত সিখন আলোচনা। দুয়ো ৰাজ্যৰ বিবাদ নিষ্পত্তি সন্দৰ্ভত কেন্দ্ৰৰ সৈতে অসম আৰু অৰুণাচল চৰকাৰৰ মাজত স্বাক্ষৰিত হৈছে বুজাবুজিৰ চুক্তি। 20 এপ্ৰিল 2023 স্বাক্ষৰিত হৈছিল এই চুক্তি। কিন্তু এই চুক্তিৰ মাজতে অসমৰ ভূমিত অৰুণাচলীৰ এই বৰ্বৰ কাণ্ড। ঘটনা এটা হ'ল পানবাৰী। এইটো এটা অমীমাংসিত এলেকা। অসমৰ ফালৰ পৰা আমি কওঁ যে আগলৈকে পৰে বা তেওঁলোকে কয় যে এইখিনিলৈকে পৰে। কিন্তু যিহেতু দুইখন চৰকাৰৰ মাজত মাননীয় মুখ্যমন্ত্ৰীৰ পৰ্যায়ত আলোচনা হৈ আছে, সেইমতে ৰিজনেল কমিটিবিলাকো আলোচনা হৈ আছে। গতিকে এনেকুৱা সময়ত এনেকুৱা এটা ঘটনা হোৱাটো অতি দুৰ্ভাগ্যজনক। সোমবাৰৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াও আমাৰ বাউণ্ডৰী আমি সীমাংকন কৰিব পৰা নাই। সাধাৰণতে চুবুৰীয়া ৰাজ্যই আমাক আক্ৰমণ নকৰে, তাৰ কিছুমান লোকে মাটিৰ লোভত এই কামবিলাক কৰে। পুলিচে তদন্ত কৰিব আৰু উপযুক্তভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। ঘটনা সন্দৰ্ভত অসম চৰকাৰক সমালোচনা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলৰ নেতা। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে অসম অৰুণাচলৰ সীমা সমস্যা সমাধান হ'ল। যদি সমাধান হৈছে তেতিয়া সীমা নিৰ্ধাৰিত হৈছে। আৰু যদি আমি নিজৰ সীমাৰ ভিতৰত গছপুলি ৰুইছোঁ, তাত অৰুণাচলে গুলিয়াবলৈ অহা দুঃসাহসটো কেনেকৈ কৰিলে? মহোদয়ক পুনৰবাৰ দাবী কৰিছোঁ, অসমৰ জনগণৰ নিৰাপত্তা সীমা সুৰক্ষা কৰিবলৈ তেখেতে অসম বিধানসভাত যেনেকৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত বক্তব্য ৰাখিছিল, অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি 2016 চনৰ পৰা তেখেতসকলে যেনেধৰণে ভিজন ডকুমেণ্টত কথাখিনি কৈ আছে, সেই কথা আমি আজি দেখা নাই। অৰুণাচলী দুৰ্বৃত্তৰ অসমীয়াক আক্ৰমণৰ এয়াই প্ৰথম ঘটনা নহয়। সীমান্তত অসমীয়াৰ ওপৰত প্ৰায়ে এনেদৰে উপদ্ৰৱ চলাই আহে অৰুণাচলীয়ে। কিন্তু সকলো দেখি শুনিও মৌন হৈ আহে অসম প্ৰশাসন। প্ৰশাসনৰ এনে অৱহেলাৰ বাবেই সোমবাৰে সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।